তো গাইছ আজি আমি হৰে কৃষ্ণ মন্দিৰলৈ যাম। মোৰ লগত আছে সমীৰ ভাই আৰু আছে কেইটামান। বাকী আমি গাড়ী ৰখি আছোঁ, গাড়ীখন আহিলে আৰু যাম আৰু। তো আপোনালোককো দেখুৱাম, আজি কিবা স্পেচিয়েল প্ৰগ্ৰেমো আছে। চ' লাগি থাকক ভিডিঅ'টোৰ লগত। তো এতিয়া আহি পালোঁ হৰে কৃষ্ণ মন্দিৰ, এইটো গেট। তো ৰাজীৱ ভাই, প্ৰাঞ্জল, কাউৰী, আমাৰ মৰমতে কাউৰী বুলি মাতো। দোকান এতিয়া ইয়াৰ ওপৰত যাম আমি। মন্দিৰটো ওপৰত আছে আৰু মই এতিয়া প্ৰথমবাৰ আহিছোঁ এই মন্দিৰত। ধুনীয়া মন্দিৰ, ওপৰত দেখা আছে হৰে কৃষ্ণ মন্দিৰ। উৎসৱ চলি আছে। কান্দত গোসাই লৈ এনেকৈ পৰিক্ৰমা কৰে হৰে কৃষ্ণ। উজ্জ্বল আৰু ভাইটিদা আমাৰ হৰে কৃষ্ণ হৰে কৃষ্ণ। ইয়াত আহিলে আপুনি গীতা, ভগৱত, শ্ৰীকৃষ্ণ, বিষ্ণু পুৰাণ আদি সকলো ধৰণৰ ধৰ্মীয় গ্ৰন্থ শুনিব পাৰে। এতিয়া আমি ওপৰলৈ আহিছোঁ, ওপৰত আমাক অলপ কিবা ক'ব। এইটো অফিচ, আমাক ইয়াত ভগৱান শ্ৰীকৃষ্ণৰ বিষয়ে অলপ জ্ঞান দিব। সমীৰে গোটেই হাত চাত ধুই ল'লে আৰু বলক আৰু লাইন লাগো আমিও। बाबा तो लले दे यार, अपना टाइम आएगा, ये अपना टाइम आने वाला है। ये डब्बे कितने का होता है? 50 हाँ। सभी डब्बे 15 है। ये जितने से 50 का।
গাইস চাওক সবার অবস্থা বেলে আৰু জুতি চাওক গামছা চামছা সব হৈ গৈছে গামছা খানে বহুত ৰক্ষা কৰে তো ফাইনেলি ঘৰ আহি পালোঁ হৰে কৃষ্ণ মন্দিৰৰ পৰা আহি পালোঁ তো হৰে কৃষ্ণৰ পৰা অলপমান প্ৰসাদ এয়া বিস্কুট আনিছোঁ আৰু তাত ভোগো খাই আহিলোঁ তো সৰুকৈ এইটো ভিডিঅ' বনাইছোঁ যদি ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব অলপ ভিজিলেও বৰষুণত তো আজিলৈ বাই